মৰমৰ অকণিহঁত, তোমালোকে সৌৰজগতৰ বিষয়ে নিশ্চয় শুনিছা। আজি আমি এই ভিডিঅ'ত সৌৰজগতৰ বিভিন্ন গ্ৰহৰ বিষয়ে আলোচনা কৰিম। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৌৰজগতৰ প্ৰথম আৰু সূৰ্যৰ নিচেই কাষত থকা গ্ৰহটো হ'ল বুধ, যাক ইংলিছত মাৰ্কিউৰী বুলি কোৱা হয়। দ্বিতীয় গ্ৰহটো হৈছে শুক্ৰ, যাক ইংৰাজীত ভেনাছ বুলি কোৱা হয়। ইয়াক পৃথিৱীৰ যমজ বুলি কোৱা হয়। আমি বাস কৰা গ্ৰহটোৰ নামেই হ'ল পৃথিৱী, যাক ইংলিছত আৰ্থ বুলি কোৱা হয়। পৃথিৱী সূৰ্যৰ পৰা তৃতীয় স্থানত আছে। ৰঙা ৰঙৰ এই গ্ৰহটোৰ নামেই হ'ল মংগল, যাক ইংলিছত মাৰ্চ বুলি কোৱা হয়। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৱেই হ'ল বৃহস্পতি, যাক ইংলিছত জুপিটাৰ বুলি কোৱা হয়। এই আকৰ্ষণীয় গ্ৰহটোৰ নাম হ'ল শনি, যাক ইংলিছত চেটাৰ্ণ বুলি কোৱা হয়। সপ্তম স্থানত থকা এই গ্ৰহটোৰ নাম হ'ল ইউৰেনাছ। আটাইতকৈ শেষৰ গ্ৰহটোৰ নাম হৈছে নেপচুন।